ভাই বহুত দিন হ'ল চিকাৰ টিকাৰ কৰিব একো যোৱা নাই আজি চিকাৰ কৰিব যাওঁ বল যাব লাগিব হেল্ল' ঐ তহঁতে অতি সোনকালে জেগা টুকুৰত যাব লাগে গম পাইছ না অঁ আহিবি দেই অতি সোনকালে গৈ তহঁত আহিলি হা মেজৰ চাহাব আজি সন্ত্ৰাসবাদী কেইজন মানে কাজিৰঙাত গড় হত্যা কৰিব যাব কি তই কনফাৰ্ম নে আমি গৈ আছো আমাক কিহৰ কাৰণে বছ মাতিছিলে ঐ আমি কাজিৰঙাত চিকাৰ কৰিবলৈ যাম তহঁতে যাবি না আমাৰ লগত নহ'লে বল বল চিকাৰ কৰিব লাগে এনেই টকাৰ অভাৱ হৈ আছে বল এই গড়টো দেখিছেনে যা তাক ঘেৰি ল অঁ বৌ সেইটো পিষ্টলে তুমি এম কৰিব নোৱাৰিবা এইটো পিষ্টল লোৱা অঁ ঠিকেই কৈছোঁ স্যার হেইগিটা স্যার পুলিশ কি পুলিচ পলা পুলিচে পিছা কৰিছে লুকা ঐ এটেক কৰ বেছি গুলি আছে বল রাজে বল বল du boss kau ada siapa mereka makan bos mereka kau biar apa bos apa kau mereka makan ada siapa
কথা নাই কাজিৰঙাৰ মুচিটো তাত লুকাই আছে। কি আমি ইয়াত থাকিব নোৱাৰিম দে পলাব লাগিব আমাৰ পাৰ্টি এটা পুলিচে লৈ গ'লে এতিয়াতো আমি ইয়াত থাকা বুলি কৈ দিলে তোন শেষে পলাও ব'ল পলা কোনপিনে যাওঁ এইপিনে যাওঁ কাজিৰঙা থকা সন্তাকবাদীকেইটা ধৰিব যাওঁ ব'ল এইটো ৰাস্তাই যাওঁ মই এইটো ৰাস্তাই যাওঁ জমা আকৌ আমি ইয়াতে অলপ ভাগৰ মাৰো দে বহা কাইটচোন এইবোৰ মই টোপনি গৈছো দেই হেল্ল' ছাৰ আমি বিচাৰি পোৱা উগ্ৰপন্থীকেইটা গছৰ তলতে লুকাই আছে আপুনি সোনকালে আহক আহক কি গছৰ তলত লুকাই আছে? কোনটো দিশত আছে? সিহঁতে পূব দিশত আছে আপুনি সোনকালে আহক মই গৈ আছো। কোন বে পুলিচ আমি সাৰেন্ডাৰ কৰিছো বল বৌ ইয়াকো মাৰবে। অসমৰ গড় মানে অসমীয়া মানুহ মৰা যিবিলাকে গড় মাৰিব অসমৰ গড় মাৰিব তেওঁলোকক মই সোধাই নিও যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব